নমস্কাৰ, মই এঞ্জেলা চাংমাই আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এংকৰৰ সাজত ডিঙিত কিয় গামোচাখন লৈ আছোঁ? হয়তো আপুনিও ভাবিছে, ৰ'ব সকলোখিনি কৈ আছোঁ। আচলতে নিউজৰ মাজতেই সাউতকৈ সেৱাভাগ ধৰিবলগীয়া হৈছিল, কাৰণ মোৰ জন্মদিন উপলক্ষে ND24 মুখ্য কাৰ্যালয়ত থকা আমাৰ গুৰু আসনতে মই শৰাই এভাগ আগবঢ়াইছিলোঁ। আহক আজি মই আপোনালোকক ND24 কাৰ্যালয়ৰ সেই বিশেষ পৰিৱেশটো দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে। জন্মদিনত আপোনালোকে ইমান মৰম আৰু উৎসাহ অনুপ্ৰেৰণা মোক যোগালে, ইমান শুভেচ্ছা প্ৰদান কৰিলে, তাৰ বাবে শেহতীয়াকৈ বহু ধন্যবাদ। এয়া আমাৰ ND24 মুখ্য কাৰ্যালয় নাহৰণি পথত থকা। মই কাৰ্যালয়ৰ ভিতৰলৈ আপোনালোকক লৈ গৈছোঁ। অসমৰ একমাত্ৰ নিউজ চেনেল য'ত গুৰু আসন প্ৰতিষ্ঠা কৰা আছে। আমাৰ গুৰু আসন ভাগি চোৱা চিতাৰ বাবে পুৱা গধূলি বন্তি জ্বলাবৰ বাবে এগৰাকী নামঘৰীয়া বাপু আছে, অমল চাংমাই। তেখেতে বৰ সুন্দৰকৈ কামখিনি কৰে, ইমান নিয়াৰিকৈ কামখিনি কৰিল যে মোৰ কোনো চিন্তাই কৰিব লগা নহয়। সাউতকৈ নিউজৰ মাজতে সেৱাভাগো ধৰি আহিলোঁ। 5 বজাৰ পৰা 6 বজালৈ মোৰ নিউজ আছিল। ইতিমধ্যে সকলোখিনি কাম কাজ তেওঁলোকে আগবঢ়াইছে। মোৰ গোসাঁইৰ ওচৰত মই আজীৱন কৃতজ্ঞ। মালয়েছিয়ালৈ যাবলৈ যেতিয়াই সুযোগ পাইছিলোঁ ভাৰতৰ একমাত্ৰ দল হিচাপে, সেইদিনাও মই মনতে ভাবি থৈছিলোঁ শৰাই এভাগৰ কথা। তাতে আকৌ মোৰ জন্মদিন, সেয়েহে নামঘৰীয়া বাপক জনোৱাৰ পাছত গৰাকীকৈ ভকত লৈ তেখেতে কামখিনি বৰ নিয়াৰিকৈ কৰিলে। এই গোটেই কামখিনিত মোক বৰ সহায় কৰিলে হেমন্তহঁতে, কাৰণ নিউজৰ মাজে মাজেহে মই সেৱা ল'ব পাৰিছিলোঁ। বাকীখিনি কাম কাজ সকলো হেমন্ত অফিচৰ মৰমী বাইদেউ সকলোৱে চালে। মাহ প্ৰসাদ তিয়াই ধোৱাৰ পৰা নাৰিকল কটালৈকে সকলোখিনি তেওঁলোকেই কৰিলে। যিহেতু প্ৰাইম টাইমৰ সময় আছিল, গতিকে আমাৰ পৰিয়ালৰ সদস্যসকল গুৰু আসনৰ কাষলৈ আহিব নোৱাৰে। সেয়েহে আমাৰ হেমন্তই প্ৰতিগৰাকীকে মাহ প্ৰসাদ দি আহিলগৈ। ময়ো বৰ তৃপ্তিৰে খালোঁ মাহ প্ৰসাদকেইটা, কাৰণ প্ৰসাদ খাই এনেও বৰ ভাল পাওঁ। সেইখিনি সময়ত আমাৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ছাৰৰ আজিৰ পৰ্যবেক্ষণ অনুষ্ঠানটো চলি আছিল। আমাৰ আজিৰ পৰ্যবেক্ষণ অনুষ্ঠানটিৰ অতিথিসকলেও বৰ তৃপ্তিৰে প্ৰসাদকেইটা খোৱা দেখি বৰ ভাল লাগিল। মোৰ মনৰ আশা এটা পূৰণ হ'ল। সকলোখিনি কাম কাজ সামৰি শেষত নামঘৰীয়া বাপ আৰু 2গৰাকী বাপ যাবলৈ ওলাল। তেখেতলোকক বিদায় দি ময়ো মোৰ কামত ধৰিলোগৈ, কাৰণ 10:30 পৰা 11:30 মোৰো নিউজ আছিল।